Pai ceklone pai kre porni West Karbi Anglong Hamren arong sopi Rongbong Ronghang pathu aklam along Indian Troxcap Brapo Indian Independent Day katalon don Bangsa along kachitong don Assam Legislative Assembly MLA Rup Singh Taran Hamren DC Krishna Bora Lokachali Ariso Ejang Lapen Hawara tumchetong dunsi Bangso Indian Troxcap Brapo Indian Independent Day katalon jaimek Mesan men pechun panonglo Hamren pen Birson Ronghang Luti Kimi News Karbi Anglong Ganga Chitri followed by Rongbong High School Band, Platoon Commander Captain Mina Hansepi. Our Honorable DC of West Karbi Anglong, Srimati Krishna Barua, ACS, led by হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত নতুন চৰকাৰ গঠন হয়। এই চৰকাৰখনে যোৱা সময়ছোৱাত ৰাজ্যখনৰ প্ৰগতি আৰু বিকাশক নতুন গতি দিবৰ বাবে অৰ্থনিশেষ কাম কৰি আছে। ৰাজ্যখনৰ প্ৰশাসন ব্যৱস্থাৰ ব্যাপক সংস্কাৰ সাধন কৰি উন্নয়নৰ বহু সংখ্যক অভিলাষী আঁচনি গ্ৰহণ কৰি ইতিমধ্যে এই চৰকাৰখনে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে। বৰ্তমান চৰকাৰখনে ৰাজ্যবাসীৰ সন্মানহীন মংগল আৰু উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত লাভ কৰা সফলতাসমূহৰ বিষয়ে ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ এই মুহূৰ্তত আপোনালোকৰ সন্মুখত দুআষাৰ ক'বলৈ বিচাৰিছোঁ। বৰ্তমান চৰকাৰখন ৰাইজৰ সুখ দুখৰ প্ৰতি অতি সংবেদনশীল। জনসাধাৰণৰ বিপদ আপদৰ সময়ত দুখ কষ্ট লাঘৱ কৰিলে চৰকাৰে সকলো প্ৰয়োজনীয় পদক্ষেপ হাতত লৈছে। বিভিন্ন বিভাগে এনে বিপদৰ সময়ত গ্ৰহণ কৰা পদক্ষেপৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ সাহায্য পুঁজিৰ জৰিয়তে ৰাইজলৈ পোনপটীয়াকৈ সকাহ আৰু সাহায্যৰ প্ৰদানৰ ব্যৱস্থা লৈছে। যোৱা বানপানীৰ সময়ত পাঠ্যপুথিৰ ক্ষতি সাধন হোৱা ১,০১,৫৩৯ গৰাকী ছাত্ৰীৰ ৩ বৰণীয়া জাতীয় পতাকা আমাৰ গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক। ৰাষ্ট্ৰীয় সংগীতত প্ৰতিধ্বনিত হয় আমাৰ একতা আৰু দেশাত্মবোধৰ সুৰ। ভাৰতৰ জাতীয় সংগ্ৰামলৈ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজেও বিশেষ বৰঙণি আগবঢ়াইছিল। অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ, দেশভক্ত তৰুণৰাম ফুকন, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, অম্বিকা গিৰি ৰায়চৌধুৰী, বিষ্ণুৰাম মেধি, অমীয় কুমাৰ দাস, চন্দ্ৰনাথ শৰ্মা আদি প্ৰাতঃস্মৰণীয় মুক্তি যুঁজাৰুসকল আৰু শ্বহীদ মণিৰাম দেৱান, পিয়লি ফুকন, কুশল কোঁৱৰ, কনকলতা বৰুৱা, মুকুন্দ কাকতি, যোগেশ্বৰী ফুকননী, মংগল কুৰুমী, হেমৰাম পাটৰ, ৰতন কছাৰীকে ধৰি জ্ঞাত অজ্ঞাত শ্বহীদ আৰু স্বাধীনতা সংগ্ৰামীসকললৈ ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ এই পবিত্ৰ ক্ষণত শ্ৰদ্ধা নিবেদন কৰিছোঁ। স্বৰাজোত্তৰ কালত দেশৰ আন ৰাজ্যসমূহৰ লগতে আমাৰ ৰাজ্য অসমো উন্নয়ন আৰু প্ৰগতিৰ পথত আগবাঢ়ি গৈছে। এই কথা সৰ্বজন বিদিত যে ২০১৪ বৰ্ষত শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰে পৰা ভাৰতৰ উন্নয়নৰ গতি ত্বৰান্বিত হৈছে। ভাৰত আজি বিশ্বৰ এক অন্যতম শক্তিশালী ৰাষ্ট্ৰৰূপে পৰিচিত হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ সৈতে সংগতি ৰাখি ২০২১ চনৰ ১২ মাৰ্চত শুভাৰম্ভ কৰা আজাদী কা অমৃত মহোৎসৱ অংশ হিচাপে দেশৰ আন ৰাজ্যৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। যোৱা ২৩ আগষ্টৰ পৰা আজিলৈকে হৰ ঘৰ তিৰংগা কাৰ্যসূচী ব্যাপক হাৰত অংশ লৈ গভীৰ দেশপ্ৰেমৰ চানেকি দাঙি ধৰাৰ বাবে আপোনালোক সকলো লোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কালি অৰ্থাৎ ১৪ আগষ্টত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰি দেশ বিভাজনৰ ফলত প্ৰাণ হেৰুওৱা আৰু গৃহহীন হোৱা লোকসকলৰ প্ৰতি আমাৰ সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা পুঁজি মুকলি কৰি দিয়া হৈছে। ইয়াৰ
নিহতসকলৰ নিকটাত্মীয়ই 2 লাখ টকা আৰু আহতসকলৰ নিকটাত্মীয়ই 25,000 টকাকৈ লাভ কৰিছে। এতিয়া আমাৰ বিভিন্ন বিভাগত হৈ থকা উন্নয়নৰ খতিয়ান দাঙি ধৰিব বিচাৰিছোঁ। প্ৰথমে আমি গৃহ বিভাগৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। বৰ্তমান চৰকাৰৰ কাৰ্যকালত অসমত শান্তি বিৰাজ কৰিছে। ৰাজ্যখনত আইন শৃংখলাজিত পৰিস্থিতিৰ বৰ্তমান নিয়ন্ত্ৰণাধীন আৰু শান্তিপূৰ্ণ। অসম আৰক্ষীয়ে আগবঢ়োৱা উল্লেখনীয় সেৱাৰ বাবে বিভাগটোৱে ৰাষ্ট্ৰপতিৰ নিশান লাভ কৰিছে। ইতিমধ্যে বহুকেইটা উগ্ৰপন্থী সংগঠন মূলসুঁতিলৈ উভতি আহিছে। 2020 চনৰ 27 জানুৱাৰী আৰু 2021 চনৰ 8 ছেপ্টেম্বৰত স্বাক্ষৰিত হোৱা বড়ো আৰু কাৰ্বি চুক্তিয়ে অঞ্চলটোত শান্তি স্থাপন কৰাৰ বাট প্ৰশস্ত কৰি তুলিছে। মুঠ 11টা উগ্ৰপন্থী সংগঠনে চৰকাৰৰ সৈতে বনবস্তি চুক্তি স্বাক্ষৰ কৰিবলৈ সাজু হৈ আছে। বৰাক উপত্যকাত সক্ৰিয় হৈ থকা উগ্ৰপন্থী সংগঠনসমূহেও ইতিমধ্যে অস্ত্ৰ আৰু গোলাবাৰুদ জমা দিছে। 2021 বৰ্ষৰ 28 অক্টোবৰত দুৰ্ধৰ্ষ উগ্ৰপন্থী সংগঠন DNLA অসম চৰকাৰৰ সৈতে যুদ্ধবিৰতি ঘোষণা কৰিছে। নিৰাপত্তাজনিত পৰিস্থিতি উন্নীত হোৱাৰ ফলস্বৰূপে যোৱা 3 দশক জুৰি বাহাল থকা সশস্ত্ৰ বাহিনীৰ বিশেষ অধিকাৰ আইন 1958 চন 2022 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ 23খন জিলা আৰু এটা মহকুমাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে। ৰাজ্যখনত সক্ৰিয় হৈ থকা মৌলবাদী আৰু সন্ত্ৰাসবাদী উপাদানসমূহৰ কাৰ্যকলাপৰ ওপৰত ৰাজ্যৰ আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে। অবৈধ ড্ৰাগছ আৰু ইয়াৰ সৰবৰাহকাৰীসকলৰ বিৰুদ্ধে অবিৰত আৰু অহৰহ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ড্ৰাগছৰ বিৰুদ্ধে কৰা যুঁজখনত অসম আৰক্ষীয়ে অভূতপূৰ্ণ কৃতকাৰ্যতা লাভ কৰিছে। ল এণ্ড অৰ্ডাৰ প্ৰব্লেম একো নাই। আমাৰ আজি প্ৰায় যোৱা 1 তাৰিখৰ পৰা আমাৰ অলপ ইণ্টেনচিফাই কৰা হৈছে। নাকা চলি থাকে জিলাত ইণ্টেনচিফাই কৰা হৈছে, গতিকে সুন্দৰকৈ এই মুহূৰ্তলৈকে আমাৰ ভালদৰে পাৰ হৈ গৈছে। আমি এই ছিকিউৰিটি যিটো নাকা চেকিং বা আমাৰ যিটো এইটো আমাৰ চলি থাকিব। আমাৰ ইয়াত আইন শৃংখলাৰ কোনো অৱনতি হোৱা নাই, এতিয়া একো পিছ হৈ আছে। আৰু বিশেষকৈ আজিৰ দিনটোত আমাৰ পেৰেডটো খুব ধুনীয়া হৈছে। ডিচি মেমে অলৰেডি কৈছে আমাৰ 20খন স্কুলৰ কণ্টিনজেণ্টে পাৰ্টিচিপেট কৰিছে আৰু বিৰাট ধুনীয়া লাগিছে পেৰেডটো। পেৰেড ৱাজ ভেৰি গুড। মই সকলো হামৰেনবাসী ৰাইজক মই অভিনন্দন জনাইছোঁ 76 ইণ্ডিপেণ্ডেন্স ডে। গতিকে আমি আজি 15 তাৰিখলৈকে আবেলি 5টালৈকে আমাৰ ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উৰুৱাব দিছে। তাৰপিছত মই আপোনালোকৰ জৰিয়তে সকলো হামৰেনবাসী ৱেষ্ট কাৰ্বি আংলংবাসীক মই ৰিকুৱেষ্ট কৰিম যাতে তেওঁলোকে আজি 5:30 বজাত যিটো ৰিট্ৰিট টাইম হয় তাৰপিছত আমাৰ ফ্লেগখন ভালদৰে নমাই জাপি পেলাই তেওঁলোকৰ আলমিৰা বা ট্ৰাংকত যাতে ভৱিষ্যতে ব্যৱহাৰ কৰিব পৰাকৈ যাতে থৈ দিয়ে। ধন্যবাদ। Yes, this is very nice because we have seen a lot of students have participated this time. The participation from the school children are very enthusiastic and they have did a lot of practice during the previous days. And we are very happy. Then we have a lot more to come, and we'll be awarding around 20 best weavers, then artists and school children who have done exceedingly well, and schools also in the afternoon. There will be a football match here in the afternoon, and then there we will be having an award distribution ceremony. And just now we will be having a cultural program after this, and I wish everyone a very happy Independence Day, and we are very proud to be Indians. Thank you. With the Honorable CM also, and he has taken up many schemes, and he has assured us that within this 5 years, a lot of development will be here for this West Karbi Anglong, and also under Assam Mala also several roads have been enlisted here for West Karbi. They will be beginning from the state headquarters. Mostly in a few months it will be started. In the different departments, those they have done different development activities. They have been announced, and for West Karbi Anglong we have one B.Ed college, then one polytechnic is there, then one agriculture university will be here, and in Difu there will be medical colleges will be upgraded. And these are the major announcements here. And for the minerals and mines, and new exploration of other minerals will also be held here.
Dari pantai dengan soskar pol kecok lah dengan soskar truk lah so ke katalon so independen di pulau lah so saat ini kelongan ni bang putih pantai lihin pen mana ni ngarong aberta pelo abalang tu maka dari pantai lah so arni apa ni lihin pen independen di lah so kardom pisi di lang tumpan apa sini loh. Music kita ada music dah cuban pen lah dah. Kali anti kutu putih boleh ke lagi ni berang po hang berang po the bang ke saat ini kelong hut kita Indian konstitusi segitu 26 Januari ta Indian independent long depen konstitusi ke tok lo bang artikel tu putih boleh tu kau lo ke asal so cun jadi bang ke lagi lah so ni ke ni pun bomang polong le tiga bang ke lagi penian dia sama bang ta ini tu ke artikel tu putih ke konstitusi si aron penak arai penak posi Karbi Anglong rap harang pibek ni ku bang ke tu long le tiga hang bom pani ye bomang posori bang ke